সাবস্ক্ৰাইব কৰক সুব্ৰতনাথ চেনেলটো আৰু বেল আইকনটো দবাওক নতুন ভিডিঅ' পাই থাকিবলৈ। নমস্কাৰ বন্ধুসকল। আজি মই কিছুমান কথা ক'বলৈ ওলাইছোঁ ভেলেণ্টাইন্স ডে'ৰ বিষয়ে। ভেলেণ্টাইন্স ডে একচুৱেলি কিয় পালন কৰা হয় সেই বিষয়ে মই নকওঁ, তথাপিও মই আপোনালোকক কিছুমান কথা ক'ম যিবিলাক নেকি আপোনালোকে শুনিব পাৰে যদি ইচ্ছা হয়। কিছুমানে কি ভেলেণ্টাইন্স ডে মানে কি হ'ল, মানে সিহঁতৰ কোনো আনন্দৰ সীমা নাই, যি কৰিব মন গৈছে সেয়ে কৰিছে। কাৰোবাক প্ৰপ'জ কৰিছে, কিছুমানে প্ৰপ'জ কৰিছে এইটো একচেপ্ট কৰিছে। প্লিজ আপোনালোকে এইবিলাক কাম নকৰিব। ভেলেণ্টাইন্স ডে আহিল মানে যে প্ৰপ'জ কৰা ডে, প্ৰপ'জ কৰিবই লাগিব, ঠিক তেনেকুৱা নহয়। প্ৰপ'জটো মানে কি, এজন মানুহক প্ৰপ'জ কৰাৰ আগতে আপোনাৰ সময় হৈছে নে নাই প্ৰপ'জ কৰা সেইটো আপোনালোকে ভাবক প্লিজ, লাভত পৰাৰ আগতে। বহুত সময় আছে। আপোনালোকক কৈছোঁ যদি সময় হৈছে প্লিজ এইবিলাক কাম কৰক। ভেলেণ্টাইন্স ডে বুলি ইমান উৎফুল্লিত হৈ আপোনালোকে কাৰোবাক প্ৰপ'জ কৰিব, একচেপ্ট কৰিব, তাৰ ফলত আপোনালোকৰ নিজৰ ভৱিষ্যতটো কি হ'ব পাৰে আপোনালোকে হয়তো গম নাপাব পাৰে। এইবিলাক কাম অলপ ভাবি চিন্তি কৰিব, 10 বাৰ ভাবিব, 100 বাৰ ভাবিব, তাৰপিছত এইবিলাক কাম কৰিব। ভেলেণ্টাইন্স ডে মই একচুৱেলি কোনো বেয়া ডে বুলি কোৱা নাই, এইটো পালন কৰিব লাগে। নৰ্মেলি আৰু কোনোবাক উইচ কৰিলে সেইটোৱে আৰু, কাৰণ প্ৰেম বোলা বস্তুটো সহজ বস্তু নহয়, মহা খাতৰা বস্তু এইটো। প্লিজ আপোনালোকে এইবিলাকৰ পৰা অলপ আঁতৰত থাকক। সময় আছে কৰিব। সেইটোৱে আৰু, লাইফটো আগতে বনাই লওক। পইচা নাথাকিলে কোনেও ভাল নাপায়, মেক্সিমামে ভাল নাপায়। কিছুমানে হয়তো ভাল পাব পাৰে। ল'ৰা মানুহৰ জীৱনটো আপোনালোকে জানেনে নাই, যদি পইচা নাথাকে তেতিয়াহ'লে আপোনাৰ ল'ৰাও ভাল নাপায়, আপোনাৰ ঘৈণীয়েকেও ভাল নাপায়, আপোনাৰ মাক দেউতাকে হয়তো আপোনাক গালি পাৰিব। পইচাটো মেইন, তাৰপিছতহে। পইচা মেইন বুলি কোৱাৰ লগতে মই পইচাক ভাল পাওঁ, স্বাৰ্থপৰ সেইটো নহয়। প্লিজ আগতে নিজৰ পইচা মানে কি, নিজৰ জীৱনটো আগতে আপোনালোকে বনাওক, নিজৰ ভৰিত থিয় দিয়ক, তাৰপিছতে আপোনালোকে এইবিলাক কৰিব। যদি এইবিলাক নিজৰ ভৰিত থিয় দিয়াৰ আগতে যদি কৰিব যায়, ভেলেণ্টাইন্স ডে বুলি যদি প্ৰপ'জ কৰি দিয়ে, তাৰপিছত কি হ'ব সেয়া আপোনালোকে ছিনিয়ৰবিলাকক সুধি চাব কি হয়। যোনে পাইছে না মছলাটো সিহে বুজি পায়। একচুৱেলি এই ভিডিঅ'টো বনাইছোঁ কিছুমানে যিবিলাকে মানে এতিয়াও প্ৰেমতে পৰা নাই, ছিংগেল বুলি পিনে ষ্টেটাছ দি থাকে। একচুৱেলি এই ছিংগেল ষ্টেটাছ দি থকাটো কিবা জৰুৰী নেকি? আৰে ভাই, ছিংগেলত আছা তই বেষ্ট আছা। যিবিলাকে নেকি এতিয়া ৰিলেশ্যনত আছে সেইবিলাকে কৈ আছে ছিংগেলে বেষ্ট, আৰু যিবিলাকে নেকি এতিয়া ছিংগেল আছে সেইবিলাকে মানে এতিয়া ৰিলেশ্যনত যদি হ'ব পাৰিলেও হয় কাৰোবাৰ লগত, তেনেকুৱা আৰু। যিয়ে যিটো পৰিস্থিতিত থাকে সেইটো পৰিস্থিতি ভাল নাপায় কিয়, সেইটো একচুৱেলি বুজি নাপাওঁ। অলপ ভাবিব, মই যিটো পৰিস্থিতি আছোঁ সেইটোৱে বেষ্ট। আগতে যি হৈ গ'ল ভালেই হ'ল, যি হৈ আছে ভালেই হৈ আছে, যি হ'ব ভালেই হ'ব, এইটো ভাবি লওক। প্লিজ আপোনালোকে সুখত থাকিব পাৰিব। আৰু কাৰোবাক যদি আপোনালোকে পাহৰিব খোজে জীৱনৰ পৰা, তেতিয়াহ'লে মই আপোনালোকক এটা উপদেশ দিওঁ, কাৰোবাক পাহৰাৰ আগতে আপোনালোকে সেই মানুহজনক যদি পাহৰিব নোৱাৰে তেতিয়াহ'লে ক্ষমা কৰি দিয়ক, আৰু যদি ক্ষমা কৰিব নোৱাৰে তেতিয়াহ'লে পাহৰি যাওক, তেতিয়া আপোনালোকে সুখত থাকিব পাৰিব। আপোনালোকে একবাৰ কথাটো ভাবক, কথাটো সঁচা হয় নে নাই। পাহৰিব যদি নোৱাৰে ক্ষমা কৰি দিয়ক তাক, যে সেই মানুহটোৱে মোৰ লগত যিবিলাক কাম কৰিছিল, মোক ধোকা দিছিল, সেইবিলাক একচুৱেলি তেওঁ ভালে কৰিছে, তেওঁ ভালৰ কাৰণে কৰিছে, এইবিলাক ভাবি আপোনালোকে তেওঁক ক্ষমা কৰি দিয়ক। তেতিয়া আপুনি সুখত থাকিব পাৰিব। আৰু যদি কোনোবা যেনিবা আপোনাৰ লগত কিবা প্ৰতিশোধ লৈছিল বা বেয়া কাম কৰিছিল আপোনাৰ লগত, তেতিয়া সেই মানুহজনক যদি আপুনি পাহৰি যায় তেতিয়াহ'লে আপোনাৰ সুখত থাকিব পাৰিব সেইবিলাক কাম। প্লিজ মই যিটো কথা ক'লোঁ সেইটো আপোনালোকে মানি চলক প্লিজ। ভিডিঅ'টো আজি ইমানেই। বাকী একো নকওঁ। ইমান জ্ঞানী বুলি নাভাবিব, জাষ্ট নিজৰ কথাটো ক'লোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি